নমস্কাৰ। আজি আহিলোঁ আকৌ সেইজনা কবিৰ এটা কবিতালৈ, যিজন নলবাৰী বুলি নহয় অসমৰ সকলোৰে আপোন কবি, সকলোৱে ভাল পোৱা কবি, নলবাৰীৰ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পেঞ্চন। তোক নিবলৈ আহিছোঁ পেঞ্চন, আজি মাহৰ পহিলা তাৰিখ, যোৱা মাহতো তোৰ নেদেখিলো। কেনে আছ পেঞ্চন? আছনে একেদৰে? মোৰ দৰমহাৰ পৰা কাটি নি সাঁচি ৰাখোতে বৰমূৰীয়াই যেনে আছিল, মোৰ ঘাম আৰু তেজৰ টোপালেৰে তোৰ সম্ভাৱনাক মই নিষিক্ত কৰিছিলো। জানিছিলো এদিন অন্ধৰ লাখুটি হবি, ঘৰখন পোহৰাই ৰাখিবি অমাৱস্যাৰ ৰাতি। সকলোৰে অলিখিতে কৰ্ণৰ দৰে বাঢ়িছিলি তই। আজি মোৰ জীৱন মহাসমৰত সন্তানৰ প্ৰাণ ৰক্ষা কৰ পেঞ্চন। শৰীৰ ভালনে তোৰ? জ্বৰ, কাহ, ডায়েৰিয়া? পেঞ্চন। খোজকাঢ়ি যাব পাৰিবি নহয়? ৰিক্সাত উঠি, বাছত উঠি, গাঁৱৰ বোকাময় পথেদি? পেঞ্চন। মোৰ কামিজৰ জেপ ফটা, ধুতিৰ খোচনাত তোক লৈ যাম। চহৰত বৰ ভয়, কোনে কাক কাঢ়ি লয়। বন্দুক পিষ্টল আততে এৰি জয় জয় মই মই। পেঞ্চন। আজি মাংস খাবি বল পেঞ্চন। কিনিবলগীয়া কিতাপবোৰ কিনিবি, লিখিবলৈ কেইদিষ্টামান কাগজ, পলিবিয়ন, হৰলিক্স, ফলমূল, ঢেকীয়াৰ শাক। তোক লৈ যেন মই পৃথিৱীখন জয় কৰি পেলাম পেঞ্চন। ৮০ মাইল দূৰৈৰ পৰা আহিছো পুৱা ৫টাৰ বাছত পেঞ্চন। দীঘল শাৰীত সূৰ্য প্ৰণাম কৰি আছো পেঞ্চন। টকেনটোৱে কৈছে তই আছ, অকণমান সময় ৰ। এয়া মই কৈ পালো তোৰ ওচৰ। মোৰ মুখলৈ চা পেঞ্চন, ট্ৰাংকৰ পৰা ওলাই আহ, লোকাৰৰ পৰা ওলাই আহ। বৰ আচন্দাই কৰিছে, মোৰ গেষ্টিক উজাৰ দিছে। পাৰিলে তোক লৈ এবাৰ ডক্তৰৰ চেম্বাৰত সোমাম পেঞ্চন। অহা মাহত ডাঙৰজনীৰ বিয়া পাতিছো, নালাগিবনে টিভি, ফ্ৰিজ, ফাৰ্নিচাৰ? পেঞ্চন। ডাঙৰটো ল'ৰাৰ চাকৰি বাবদ এই মাহতে দিব লাগে ৫০,০০০। বাকীবোৰ নকওতো, কৈনো কি লাভ? তথাপিও ক পেঞ্চন, অকলে কিমান যুঁজিবি তই? বাৰিষা আহিল, টিন পাতৰ ফুটা মাৰিছ, শীত আহিল, লেপ কম্বল আনি দিছ, আন্ধাৰ খেদিবলৈ দিছ ইলেক্ট্ৰিচিটি। যদিও ফোনৰ কানেকশ্যনটো তই ৰাখিব নোৱাৰিলি। ভোকত কেআৰটি চাউলৰ বেগ, কলেজৰ ফিজ, বিয়াই সবাহে দামী দামী উপহাৰ, উৎসৱ পাৰ্বণৰ চান্দা, সকলো দিছ পেঞ্চন, তই সকলো দিছ। মই অথৰ্ব বৃদ্ধৰ মৃত্যুকো তই যেন বাট ভেটি ধৰি আছো। ধন্যবাদ।